হাই ফ্ৰেণ্ডছ, তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো আমি কথা পাতিম 4টা গেজেটৰ বিষয়ে, ঠিক আছে। তো আমাৰ ফাৰ্ষ্ট যিটো গেজেট হয় সেইটো হ'ল এটা পখিলা। এতিয়া পখিলা বুলি কওঁতে মই আগৰ ভিডিঅ'বিলাকত দেখুওৱা নিচিনাকৈ কোনো এনেকৈ উৰি যোৱা ৰবট নহয় পখিলা। এইটো এটা হ'ল মানে এখন কীবৰ্ড। এতিয়া চোৱা, নৰ্মেল কীবৰ্ড কেনেকুৱা, এনেকুৱা হয়নে? এইখন ধৰি লওক এটা নৰ্মেল কীবৰ্ড, ঠিক আছে। আৰু এডালত ৱায়াৰ আছে আৰু কিছুমান ৱায়াৰলেছ পায়, কিন্তু এই পখিলাটো ৱায়াৰলেছো হয় আৰু লগতে এখন কীবৰ্ডো হয়। তো ভিডিঅ'টো চোৱা, তাৰপিছত গম পাই যাবা। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ ইণ্ট্ৰ'টো লগাই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো। ফ্ৰেণ্ডছ, এই কীবৰ্ডখন তোমাৰ ডিজাইন কৰা হৈছে বাটাৰফ্লাই মানে পখিলাৰ দৰে, ঠিক আছে। আৰু ইয়াত কিছুমান এক্সটাৰ্নেল চুইচো আছে যিবিলাকে আমি যিকোনো এটা কাম কৰিবলৈ বা গেম চেম খেলিবলৈ সহজ হৈ পৰে, ঠিক আছে। ইয়াত দেখিছা কীবৰ্ডখিনি লাইটিং কৰে, মানে যিটো ইউনিক হয়, এটা বস্তুটো ইউনিক হয়, এণ্ড ডিজাইনটো বহুত ইউনিক হয়। আৰু মানে আন যিবিলাক ধৰি লওক আমাৰ নৰ্মেল কীবৰ্ড আছে সেইবিলাক কীবৰ্ডতকৈ এইটো বহুত ইউনিক হয়। চ' ডিজাইনটোও ভাল লাগে। দেন ইয়াত কিছুমান এক্সটাৰ্নেল চুইচ আছে যি চুইচবিলাকৰ দ্বাৰা কম্পিউটাৰটো বা লেপটপটো চলাবলৈ অলপ সহজ হৈ পৰে। এণ্ড কিবা এটা আমি টাইপ কৰিবলৈ হ'লে ধৰি লওক কিবা এখন লেটাৰ লিখি আছোঁ, চ' লেটাৰখন লিখিবলৈও সহজ হৈ পৰে। আৰু এই কীবৰ্ডখন বিভিন্ন ধৰণৰ কালাৰ আৰু লগতে ডিজাইনতো পোৱা যায়। অকল যে পখিলাৰ দৰে ডিজাইন সেইটো নহয়, বিভিন্ন ধৰণৰ ডিজাইন পোৱা যায়। এণ্ড সেই ডিজাইনৰ মতে তাৰ যিবিলাক চুইচৰ ছেটিংছ হয়, মানে যিটো জেগাত বহি থাকে সেই চুইচবিলাকৰ জেগাবিলাক সলনি হৈ থাকে। এই ভিডিঅ'টোতে তুমি দেখিবলৈ পাইছা যে বিভিন্ন ধৰণৰ বাটাৰফ্লাই আছে আৰু বিভিন্ন ধৰণৰ এনেকুৱা কীবৰ্ড আছে। তো ফ্ৰেণ্ডছ, VPN মানে এতিয়া নিশ্চয় কোনোবাই ভাবিছা যে VPN মানে কি। তো তাৰ কাৰণে মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম, কাইলৈ আপলোড দিম। চ' সেইটো ভিডিঅ'ত মই কৈ দিম VPN কেনেকুৱা ধৰণৰ আৰু কেনেকুৱা ধৰণৰ কি পায় মানে ধৰি লওক। আৰু এইটো এটা VPN আচলতে কোনো ছফ্টৱেৰ নহয়, এইটো এটা হ'ল ডিভাইচ। তো ঠিক আছে, ভিডিঅ'টো চোৱা। এইটো এটা VPN ডিভাইচ হয়। এতিয়া মই VPN ডিভাইচ বুলি কওঁতে তোমালোকৰ কোনোবাই নিশ্চয় ভাবিছা যে VPN এপ আৰু ছফ্টৱেৰহে থাকে, তো VPN ডিভাইচ ক'ৰ পৰা আহিল। চ' সেই বিষয়ে মই বুজাবলৈ এটা ভিডিঅ' মই বনাম, ঠিক আছে। তো আজি মই কওঁ যে VPN ডিভাইচ এইটোৱে কি কৰে, ঠিক আছে। এই VPN ডিভাইচটোৱে তোমাৰ ছেইম VPN এপ আৰু যিবিলাক ছফ্টৱেৰ হয় সেইবিলাকৰ নিচিনাই কাম কৰে, কিন্তু এইটোত যেনিবা ছিকিউৰিটিটো বেছি প্ৰভাইড হয়। মানে এইটোত তুমি ধৰি লওক তোমাৰ হাতৰ ফিংগাৰপ্ৰিণ্ট দি পেলাই তুমি খুলিব পাৰিবা, প্লাছ তোমাৰ ইয়াত তুমি কোনো ধৰণৰ হেকিং প্ৰচেছ নাই। মানে ধৰি লওক এতিয়া চোৱা, কিছুমান ৱেবছাইটৰ পৰা যেতিয়া আমি ধৰি লওক আমাৰ এই VPN ইউজ কৰোঁ, তো তেতিয়া কি হয়, তোমাৰ সেই VPN এপটোৱে তোমাৰ ডাটাবিলাক লোৱাৰ চান্স থাকে, কিন্তু এইটো ডিভাইচ তুমি ইউজ কৰিলে তুমি সেই ডাটাবিলাক তোমাৰ সিহঁতে ল'ব নোৱাৰে। চ' অকণমান ইউনিক হয় এইটো ডিভাইচটো। চ' আৰু যোনে এই ডিভাইচটোৰ বিষয়ে ধৰি লওক ভালদৰে বুজি পোৱা নাই, তো তেওঁলোকৰ কাৰণে মই এটা ভিডিঅ' বনাম কাইলৈ, ঠিক আছে। তো কাইলৈ মই আপলোড দিম সেইটো ভিডিঅ'। আৰু আজি এইটো বিষয়ে ক'লোঁ, দেন এতিয়া আমি যাওঁ নেক্সট ভিডিঅ'টোলৈ। তো ফ্ৰেণ্ডছ, প্ৰজেক্টাৰ নিশ্চয় দেখিছা। আৰু প্ৰজেক্টাৰে কি কৰে, মানে ৱালত ধৰি লওক ৰিফ্লেক্ট কৰে আৰু এখন বগা পৰ্দা থাকে, তাত গৈ পেলাই ৰিফ্লেক্ট কৰে আৰু আমি যিবিলাক চাব বিচাৰোঁ সেইবিলাক চাব পাৰোঁ। কিন্তু এই প্ৰজেক্টাৰটো চোৱাচোন, অকণ বেলেগতকৈ বেলেগ। তো ঠিক আছে, ভিডিঅ'টো চোৱা। ইয়াক যেতিয়া মেলি থোৱা হয় তেতিয়া এটা মনিটাৰ এণ্ড টিভিৰ নিচিনা লাগে, কিন্তু আচলতে ই এটা প্ৰজেক্টাৰ হয়। এতিয়া প্ৰজেক্টাৰ বুলি কওঁতে তোমালোকে ভাবিছা যে ই এটা ৰিফ্লেক্টেড প্ৰজেক্টাৰ। এতিয়া প্ৰজেক্টাৰবিলাকে কি কৰে যে ধৰি লওক তোমাৰ এখন বগা স্ক্ৰীণ থাকে আৰু ৰিফ্লেক্ট কৰি পেলাই বস্তুটো আমাক তাক দেখুৱায়, কিন্তু এইটো অকণমান বেলেগ। মানে এইটোত কি হয়, তোমাৰ যিখন পৰ্দা দেখিছা সেই পৰ্দাখনতে তোমাৰ যিটো স্ক্ৰীণ হয় সেইটো দেখুৱাই দিয়ে। মানে ছাপ'জ তুমি ধৰি লওক কিবা এটা কম্পিউটাৰে হওক বা মোবাইলৰে হওক গেম চেম খেলি আছা, বা ধৰি লওক কিবা এটা তুমি চাব বিচাৰিছা ডাঙৰ স্ক্ৰীণত, চ' সেই কামটো তুমি এই স্ক্ৰীণখনত কৰিব পাৰা। আৰু এইখন তুমি লৈ যাব পাৰা যেনে তেনে ফ'ল্ড কৰি পেলাই। আৰু যেতিয়া ফ'ল্ড কৰি দিয়া হয় ন, তেতিয়া তুমি এটা ধৰি লওক তোমাৰ বেগৰ নিচিনা হৈ যায়, সৰু বেগ এটা, জাষ্ট মানি পাৰ্চটো সমান হৈ যাব। আৰু তাৰপিছত তুমি তাত ভিডিঅ' চোৱা, মানে ভিডিঅ'টো তুমি ডাঙৰকৈ দেখিবা। এতিয়া ধৰক মোবাইলৰ স্ক্ৰীণখনত কিমান সৰুকৈ দেখি, কিন্তু ধৰি লওক এইটোত যদি তুমি লগাই লোৱা মোবাইলটো, দেন তুমি ডাঙৰকৈ দেখিবা। আৰু তোমাৰ ধৰি লওক
মানে সৰু পোৱালিবিলাকেও ভাল লাগে তেনেকৈ ডাঙৰকৈ চাই পেলাই সিহঁতেও ভাল পায়। তো তোমাৰো ধৰি লওক ভাল লাগিব যে ডাঙৰকৈ কিবা এটা দেখি আছা, তো মানে দেখাটো সহজ হয়, এনে আকৌ লৈ ফুৰিবলৈও সহজ হয়। তো ইউনিক হয় এইটো। আৰু তুমি ইয়াৰ পৰা চাৰ্জো কৰিব পাৰা, মানে এটা পাৱাৰ বেংকৰ নিচিনাকৈও। তো ফ্ৰেণ্ডছ, মাউচ বুলি কওঁতে এতিয়া দুটা প্ৰকাৰ আহিল, এটা হ'ল ৱায়াৰ থকা আৰু এটা হ'ল ৱায়াৰলেছ। তো ঠিক আছে, আমাৰ এইটো গেজেট ৱায়াৰলেছো হয় আৰু অলপ বেলেগতকৈ বেলেগ হয়। তো ঠিক আছে, চোৱাচোন ভিডিঅ'টো। এই গেজেটটো দেখিবলৈ এযোৰ চশমাৰ দৰে, কিন্তু এযোৰ কোনো চশমা নহয়, এইটো এটা মাউচ। এতিয়া হয়তো কোনোবাই ভাবিছা যে কি কোৱা, এইটো এটা মাউচ? কিন্তু কথাটো সঁচা, এইটো এটা মাউচ হয়। আৰু এই মাউচটো বিশেষকৈ বিকলাংগ লোকসকলৰ কাৰণে ডিজাইন কৰা হৈছে। আৰু এই মাউচটোত যে দেখিছা এটা লাইট, মানে এই লাইটটোৰ কথা ক'লোঁ, এই লাইটটো এটা চেঞ্চৰ হয়। আৰু এই চেঞ্চৰটোৱে কি কৰে, ব্লুটুথৰ দ্বাৰা মোবাইল, লেপটপ সকলোতে মানে তোমাৰ কানেক্ট কৰিব পৰা যায়। আৰু যিডাল এই তোমাৰ মাইকৰ নিচিনা দেখিছা, দাঁতেৰে কামুৰি আছে যে ল'ৰাজনে, তো সেইটো দিয়েই তুমি মানে ক্লিক কৰিব পাৰা, মানে ৰাইট ক্লিক দেন লেফ্ট ক্লিক যে আমি কৰোঁ এই মাউচত, চেম সেইটো দি কৰিব পৰা যায়। তো এইটো সঁচাই এটা ইউনিক হয় মাউচ। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, মোৰ চেনেলটো যিমান পাৰা শ্বেয়াৰ কৰিবা। তো আজিলৈ বাই বাই।